হেল্ল' এভৰিৱান, মই ৰিচা আকৌ আন এটা ভিডিঅ'লৈ আহিলোঁ আৰু একদম আবেলি 3টা বজাত আহি আছোঁ। মহিলা উদ্যমিতাৰ আঁচনিৰ চিঠি দিছে আৰু চিঠিখন নিবৰ কাৰণে আহি আছোঁ। কি ক'ম, মানুহ আৰু চবতে মানুহ একদম আগতীয়াকৈ দেই, কি ক'ম আৰু এয়া পালোঁ আহি চাওকচোন, মানুহ একদম বগা হৈ আছে, জেগা নাইকিয়া হৈ আছে। তো একদম এতিয়া ঘৰ পালোঁহি আৰু ঘৰ পাই ভাবিলোঁ চিঠিখন চাওঁ কেনেকুৱা কি আহিছে, বহুত এক্সাইটেড হৈ আছোঁ, হয়নে নহয় কওকচোন। তো এয়া আমাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মাই লিখি দিছে চিঠিখন আৰু এই চিঠিখন কি হয় গম পাইছেনে? মহিলা উদ্যমিতা আঁচনিৰ যে গছপুলি যে 10,000 টকা দিম বুলি কৈছিলে মামাই, তো সেইটো কাৰণে এখন চিঠি দিছে। তাৰপিছত আমাক 1 তাৰিখে মাতিছে আৰু পইচা চেক দিব 10,000 টকা। তাৰপিছত এয়া তেনেকৈ উল্টা দেখা নাযাব নহয়, ফ্ৰণ্ট চাইড হৈ আছে যে এইটো কাৰণে। ইফালে একদম বেমাৰ দেখিছেনে, পূৰা তেল লৈ অৱস্থা নাই। তাৰপিছত চিঠিখনৰ পৰা পঢ়ি শুনাই দিম দেখিবলৈ আহিছে। শ্ৰদ্ধাৰ বাইদেউ বিষয় মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অনুমোদন পত্ৰ প্ৰদানৰ কাৰ্যসূচীলৈ নিমন্ত্ৰণ। নমস্কাৰ গ্ৰহণ কৰিব। নাৰী সমাজৰ আৰ্থিক সবলীকৰণৰ লক্ষ্যৰে অসম চৰকাৰে গ্ৰহণ কৰা সৰ্ববৃহৎ পদক্ষেপ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ এগৰাকী উদ্যমী হিচাপে আপুনি নিৰ্বাচিত হৈছে। তাৰ বাবে আপোনাক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। অসম চৰকাৰে নাৰী সমাজক আৰ্থিক দিশত আগুৱাই নিয়াৰ এক বৃহৎ কৰ্মযজ্ঞ আৰম্ভ কৰিছে। ইয়াৰ আধাৰতে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ 30 লাখ মহিলাক সামৰি লোৱা হৈছে। আত্মসহায়ক গোটৰ সৈতে জড়িত হৈ থাকি আপুনি ইতিমধ্যে বিভিন্ন অৰ্থনৈতিক কাম-কাজ কৰি আহিছে। আপোনাৰ লগতে এনে লাখ লাখ এই মাতৃৰ উদ্যমে জীৱিকাৰ সুবিধা বৃদ্ধি, দায়িত্ব বিমোচন, অৰ্থনৈতিক অন্তৰ্ভুক্তিকৰণ আদিৰ দিশত প্ৰভূত অৰিহণা যোগাইছে। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত সম্প্ৰতি আপোনালৈ 10,000 টকাৰ উদ্যমিতা পুঁজি আগবঢ়োৱা হ'ব। আপুনি লাভ কৰা এই পুঁজিৰে বিভিন্ন ধৰণৰ বাণিজ্যিক কাম-কাজ আৰম্ভ কৰিব পাৰিব। নাৰী সমাজৰ আশীৰ্বাদ শিৰত লৈ সমাজখনক বিকাশৰ নতুন উচ্চতালৈ লৈ যাবলৈ আমি আন্তৰিকতাৰে কাম কৰিছোঁ। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আমাৰ এই প্ৰচেষ্টাৰেই অংশবিশেষ। এই দিশত আপোনালৈ আগবঢ়াব খোজা 10,000 টকাৰ চেকখন গ্ৰহণ কৰিবলৈ আপোনাৰ নিম্ন উল্লিখিত স্থান আৰু তাৰিখত অনুষ্ঠিত হ'ব লগা ৰাজহুৱা সভাত উপস্থিত হ'বলৈ আহ্বান জনালোঁ। সদৌ শেষত আপোনাৰ সুস্বাস্থ্য, সুখ আৰু সমৃদ্ধি কামনা কৰিলোঁ। নমস্কাৰ। তো এইখিনিয়ে লিখা হৈ আছিলে চেকখনত আৰু মনটো ভাল লাগিছে। কি জীৱনত আৰু চৰকাৰী অনুদান হিচাপত এই 10,000 টকাটোৱে মই পাম। আৰু কোনে কোনে কি পাইছে নাজানো, কিন্তু মই ফাৰ্ষ্ট টাইম 10,000 টকা পাম। আমাৰ একোৱে নাই, মই অৰুণোদয়ো পোৱা নাই, একোৱে নাই পোৱা। আৰু ফাৰ্ষ্ট টাইম গোটত থকাৰ কাৰণে 10,000 টকাটো পাম আৰু সেইটো কাৰণে মনটো ভাল লাগিছে। আৰু নাজানো আৰু এই পইচাটোতো এনেই বা শ্বপিং কৰি কিবা কৰিতো কৰিব নোৱাৰি ন। আশা কৰোঁ কিবা এটা কৰিম বুলি, আপোনালোকে আশীৰ্বাদ কৰিব দেই। ভাবি থৈছোঁ কিবা এটা কৰিম বুলি। এটা সৰুৰ পৰাইতো মানুহ ডাঙৰ হয় ন, তাকে আৰু মনটো সঁচাকৈ বহুত ভাল লাগিছে, বহুত ভাল লাগিছে। আৰু কিছুমানে ক'ব চাগে, একেবাৰে 10,000 টকাটো পাইছে, 10,000 টকাটোনো আজিৰ দিনত কি, হয়নে? বহুতে এনেকৈ ক'ব চাগে, কিন্তু নহয় ন। এনেই পাম, এনে 100 টকা পালেনো কোনে দিয়ে? আপুনি কি মোক এনে 100 টকা এটা দিব নেকি? দিব পাৰিব? নোৱাৰেতো। সেইটো কাৰণে যোনে তেনেকুৱা ভাবিছে সেইটো নহয়। তো তাকে আৰু